আজি আমি জানিম উত্তৰাখণ্ডৰ এখন ধুনীয়া হিল ষ্টেচন নৈনিতালৰ বিষয়ে। এই ভিডিঅ'টোত আপুনি নৈনিতালৰ বিষয়ে এইসব কথা জানিব পাৰিব, যেনে নৈনিতাল কেনেকৈ যাব, নৈনিতালত গৈ ক'ত থাকিব, নৈনিতালত খোৱা লোৱাৰ অপশ্যন কি আছে, তাত চাব লগা ঠাইবোৰ কি কি, তাত যোৱাৰ কাৰণে বেষ্ট টাইম কেতিয়া আৰু তাত গ'লে কিমান খৰচ হ'ব, সকলো এই ভিডিঅ'টোত সম্পূৰ্ণ গম পাব। গতিকে যদি আপুনি নৈনিতাল যোৱা প্লেন কৰি আছে তেন্তে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। নৈনিতাল উত্তৰাখণ্ডৰ এখন ধুনীয়া হিল ষ্টেচনৰ ভিতৰত এখন হয়। বছৰত লাখ লাখ টুৰিষ্ট ইয়াত ফুৰিবৰ কাৰণে আহে। প্ৰথমতে জানি লওক আপুনি নৈনিতাল কেনেকৈ যাব। নৈনিতাল আপুনি তিনিটা অপশ্যনেৰে যাব পাৰিব: বাছ, ট্ৰেইন আৰু প্লেন। যদি আপুনি বাছেৰে নৈনিতাল যাব বিচাৰে তেন্তে দিল্লী আৰু তাৰ ওচৰৰ পাজৰৰ ঠাইৰ পৰা ডাইৰেক্ট বাছ আপুনি নৈনিতাললৈ পাই যাব। দিল্লীৰ পৰা নৈনিতাললৈ প্ৰায় ডিষ্টেঞ্চ হয় 350 কিলোমিটাৰ। আপুনি দিল্লীৰ কাশ্মীৰী গেট ষ্টেচনৰ পৰা 450 ৰুপিছৰ পৰা 550 ৰুপিছৰ ভিতৰত বাছ পাই যাব। যদি আপুনি নৈনিতাল ট্ৰেইনেৰে যাব বিচাৰে তেন্তে নৈনিতালৰ নিয়াৰেষ্ট ট্ৰেইন ষ্টেচন হৈছে কাঠগোদাম। কাঠগোদামৰ পৰা নৈনিতাললৈ ডিষ্টেঞ্চ হয় প্ৰায় 35 কিলোমিটাৰ। এই 35 কিলোমিটাৰ আপুনি কাঠগোদামৰ ষ্টেচনৰ পৰা বাছেৰে শ্বেয়াৰ টেক্সি আৰু প্ৰাইভেট টেক্সিলৈ যাব পাৰিব। বাছেৰে গ'লে ইয়াৰ ভাড়া লোৱা হয় 60 ৰুপিজ। শ্বেয়াৰ টেক্সিলৈ গ'লে আপোনাৰ ভাড়া লোৱা হয় 180 ৰুপিজৰ পৰা 200 ৰুপিজ। আৰু প্ৰাইভেট টেক্সিলৈ গ'লে আপোনাৰ ভাড়া লাগিব 3000 ৰুপিজ। ইয়াৰ নেক্সট আপুনি যদি নৈনিতাল এয়াৰপ্লেনেৰে যাব বিচাৰে তেন্তে নৈনিতালৰ নিয়াৰেষ্ট এয়াৰপৰ্ট হৈছে পান্তনাগাৰ। আৰু পান্তনাগাৰৰ পৰা আপুনি ইজিলি টেক্সি আৰু শ্বেয়াৰ টেক্সি লৈ নৈনিতাল যাব পাৰিব। এতিয়া জানি লওক নৈনিতাল পোৱাৰ পিছত আপুনি ক'ত তাত থাকিব। আপুনি নৈনিতাল পোৱাৰ পিছত নৈনিতালৰ মল ৰোড বা নৈনি লেকৰ ওচৰে পাঁজৰে ক'ৰবাত থাকিব পাৰিব। ইয়াত আপুনি বাজেট হোটেলৰ পৰা লাক্সাৰী হোটেললৈ সকলো সুবিধা পাব। ইয়াত গৈ থকাৰ কাৰণে আপুনি কোনো অসুবিধা নাপায়। ইয়াত আপুনি 1000 ৰুপিছৰ পৰা 10,000 ৰুপিছৰ ভিতৰত হোটেল এভেইলেবল থাকে। এতিয়া জানিলোঁ তাত খোৱা লোৱাৰ অপশ্যন কি আছে। নৈনিতালত আপুনি খোৱা লোৱাৰ কাৰণে কোনো অসুবিধা নাপায়। ইয়াত চাইনিজ, নন ভেজ, নৈনিতালৰ ট্ৰেডিশ্যনেল ফুড সকলো এভেইলেবল পাব। এতিয়া আমি জানিলোঁ নৈনিতালত গৈ আপুনি ডে বাই ডে কি ঠাই ভিজিট কৰিব। তাত চাব লগা ঠাইবোৰ হৈছে: ডে 1ত আপুনি ফাৰ্ষ্ট নৈনা দেৱী টেম্পলত গৈ আপুনি যাত্ৰাৰ আৰম্ভ কৰিব পাৰিব। নৈনা দেৱী টেম্পল গোটেই ভাৰতত স্থিত 51টা শক্তিপীঠৰ ভিতৰত এটা হয়। এই টেম্পলটো নৈনা লেকৰ ওচৰতে আছে। ইয়াত গৈ আপুনি ফাৰ্ষ্ট ব্লেছিং ল'ব পাৰিব। ইয়াৰ নেক্সট আপুনি যাব পাৰে নৈনি লেকত। নৈনি লেক কেৱল নৈনিতালৰে নহয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা ধুনীয়া লেক হয়। ইয়াত গৈ আপুনি ব'টিং কৰিবও পাৰিব। তাৰ নেক্সট আপুনি যাব পাৰিব নৈনা পিক। নৈনা পিকক চাইনা পিক বুলিও কোৱা হয়। নৈনা পিক নৈনিতালৰ পৰা প্ৰায় 6 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। এই ভিউ পইণ্টত গৈ আপুনি নৈনিতাল চিটিৰ সম্পূৰ্ণ ভিউৰ লগতে দূৰ দূৰণিৰ ধুনীয়া পাহাৰৰ ভিউবোৰ দেখা পাব। ইয়াৰ নেক্সট আপুনি যাব পাৰে গলু দেৱতা টেম্পল। এই টেম্পলটো নৈনিতালৰ পৰা প্ৰায় 2 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। এই মন্দিৰটো উত্তৰাখণ্ডৰ সকলোতকৈ ফেমাছ মন্দিৰৰ ভিতৰত এটা হয়। এইবোৰ ঠাই ভিজিট কৰি আপুনি ইভিনিং টাইমত নৈনিতালৰ মল ৰোডত ফুৰিব পাৰিব। তাত শ্বপিং কৰাৰ লগতে তাৰ ট্ৰেডিশ্যনেল ফুডবোৰ এনজয় কৰিব পাৰিব। ফাৰ্ষ্ট ডে কমপ্লিট হোৱাৰ পিছত আপুনি নেক্সট ডে স্ন' ভিউ পইণ্টত যাব পাৰে। স্ন' ভিউ পইণ্ট নৈনিতালৰ সকলোতকৈ এট্ৰেক্টিভ টুৰিষ্ট ভিউ পইণ্টৰ ভিতৰত এটা হয়। এই ভিউ পইণ্টৰ পৰা আপুনি নৈনিতালৰ লগতে নন্দা দেৱী ত্ৰিশূল পৰ্বতৰ সম্পূৰ্ণ ভিউ ভালকৈ দেখা পাব। ইয়াৰ নেক্সট আপুনি যাব পাৰে ৰাজভৱনত। এই ৰাজভৱনটোত কিছুমান এনেকুৱা বস্তু আছে যিবোৰ চাবলগীয়া হয়। তাৰ উপৰিও এই ভৱনতে কৌইমিলিয়া ফিল্মখনৰ শ্বুটিং কৰা হৈছিল। ইয়াৰ এণ্ট্ৰি ফিজ 50 ৰুপিজ লোৱা হয়। ইয়াৰ নেক্সট আপুনি যাব পাৰিব টিফিন টপ। টিফিন টপ নৈনিতালৰ সকলোতকৈ পপুলাৰ ভিউ পইণ্ট হয়। এই ঠাইৰ পৰা আপুনি সম্পূৰ্ণ নৈনিতাল চিটিৰ ধুনীয়া ভিউ দেখা পাব। নেচাৰ বিউটি আৰু ফটো লাভাৰৰ কাৰণে এই প্লেচটো পাৰফেক্ট হয়। তাৰ নেক্সট আপুনি যাব পাৰে নৈনিতালৰ ফেমাছ ৱাটাৰফল উডলেণ্ড ৱাটাৰফলত। উডলেণ্ড ৱাটাৰফল নৈনিতালৰ পৰা প্ৰায় 7 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। এয়া আছিল নৈনিতাল গৈ তাত ভিজিট কৰিবলগীয়া মেইন প্লেচবোৰ। এইসব ঠাই আপুনি কভাৰ কৰিবৰ কাৰণে নৈনিতালত স্কুটি আৰু বাইক ৰেণ্টত ল'ব পাৰে। বাইক আৰু স্কুটিৰ চাৰ্জ 400ৰ পৰা ষ্টাৰ্ট হয়। আপোনাৰ সুবিধা মতে আপুনি এইবোৰ ঠাই ভিজিট কৰিব পাৰিব। নৈনিতাল ঘূৰিবৰ কাৰণে বেষ্ট টাইম হৈছে মাৰ্চৰ পৰা জুন মাহলৈ। আৰু মনচুনক এভইড কৰাৰ পিছত আপুনি সকলো টাইমতে নৈনিতালত আহিব পাৰিব। মনচুনত ইয়াত প্ৰচুৰ পৰিমাণে বৰষুণ হয় কাৰণে যাতায়াত ব্যৱস্থাত কিছু অসুবিধা হয়। নৈনিতালত আপুনি 2 দিনৰ ভিতৰতে ইয়াত ঠাইবোৰ কভাৰ কৰিব পাৰিব। আৰু বাজেট হিচাপত এজন ব্যক্তি নৈনিতাল পোৱাৰ পিছত প্ৰায় 6000ৰ পৰা 7000ৰ ভিতৰত খৰচ হ'ব। এয়া আছিল নৈনিতালৰ সম্পূৰ্ণ ভ্ৰমণ গাইড ইনফৰমেশ্যন। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদি এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' চাই ভাল পায়
তেন্তে আহিবলগীয়া ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।